নমস্কাৰ সকলোকে ৰুনু লাইফৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া আমি খেতিয়ক মানুহ দেখিছেনে, ধান খেতি কৰোঁ। এয়া আজি মৰণা মাৰিবলৈ ট্ৰেক্টৰ মেচিনটো আনিছোঁ। ধান কাটি হ'ল সম্পূৰ্ণ আৰু ঘৰত আনি জমাই থোৱা আছে ধানবোৰ। আৰু মৰণা মাৰি একেবাৰে ধানখিনি আজৰি কৰি ভঁৰালত ভৰাই লওঁ, তাৰপিছত আৰু আজৰি হয়। আজিকালি কিমান সহজ হ'ল দেখিছেনে। আৰু পথাৰতে ধান কটা মেচিনটো ওলাইছে বাৰু, আমাৰ ফালে অনা নাই। সেইটো আনিলেতো আৰু উজু হ'ব নহয়নে। এতিয়া এয়া চাওকচোন, অলপ ধান মেচিনটো চলি থকা টাইমত কষ্ট হয় বাৰু ধান কঢ়িওৱা। আমি ডাইৰেক্ট ভঁৰালত ভৰাই গৈছোঁ আৰু সেইকাৰণে মানুহ বেছিকৈ দৰকাৰ হৈছে। একদম ধান কঢ়িয়াই হাতৰ বিষ হৈ গৈছে দেই। উপায় নাই, এটা দিনে বেছি কষ্ট কৰিব লাগে, তাৰপিছত আৰু আজৰি। যিসকলে ধান খেতি কৰে তেওঁলোকে জানে কিমান সদায় সদায় মৰণা মাৰি থাকিবলৈ কিমান কষ্ট হয়। আগতেতো গৰুৰে মৰণা মৰা হয়, আজিকালি ট্ৰেক্টৰ ওলালে, ট্ৰেক্টৰেও আমনি লাগে আৰু আজিকালি মেচিন হ'ল।